Welcome back to my channel Gitika's vlog. মই আজি আপোনালোকলৈ অন্য এটা ৰেচিপি লৈ আহিছো হেতু হৈছে চিৰাৰ পোলাও মই চিৰাৰ পোলাও এটা বনাই দেখুৱাম যেটো নেকি আপোনালোকে আবেলিও লৰা ছোৱালীক বনাই দিব পাৰিব আপোনালোকে চাওকচোন মই কি কি ইনগ্ৰেডিয়েন্টস লৈছো চিৰাৰ পোলাও বনাবলৈ এয়া মই চিৰাখিনি ধুই লৈছো ধুই পেলাই অকমান সময় তিয়াই থৈছিলো অকমান সময় 1 মিনিট মান সময় তিয়াই ৰাখিছিলো ৰাখি পেলাই ইয়া এখন ডাঙৰ চাকনিত টুকি লৈছো কেটামান বাদাম লৈছো এয়া পিয়াজ কাটি লৈছো ক্যাপসিকাম আৰু আলু লৈছো আৰু নিমখ হালধি এয়া আৰু অকমান মছলা লৈ লৈছো আৰু মই ৰিফাইনতে বনাম বেছিও তেল নিদিও অলপ তেলতে বনাই দেখুৱাম আৰু চিৰাখিনিত মই অকমান নিমখ আৰু 3 চামুচ চেনি দিছো মই চিৰাখিনিত এই কাৰণে নিমখ আৰু চেনি খানি লৈছো যে সেই কাৰণে বহুত সময় জৰ্জৰীয়া হৈ থাকে চিৰাখিনি তেতিয়া পোলাওটো ভাল হ'ব বনালে আৰু মই কমকে লৈছো আৰু আপোনালোকৰ ঘৰত যিমান মানুহ আছে আপোনালোকে সেই অনুযায়ী ললে হ'ব আৰু আপোনালোকে যিকোনো সবজি দিব পাৰে মই ক্যাপসিকাম আসলে কাৰণে মই ক্যাপসিকাম আৰু আলুৱে দি দিছো আৰু অকমান পিয়াজ আৰু জলকীয়াও লৈ লৈছো লগতে আৰু ঘৰত যি মছলা আছে আপোনালোকে অকমান দি দিব খাবলৈ ভাল লাগিব ফ্ৰাই পেনটো বহাই দিছো এতিয়া মই ইয়াত বাদাম কিটা দি দিম বাদাম কিটা আগতে মই ভাজি উঠাই লম এয়া মই পিয়াজখিনি ভাজি আছো বাদামখিনি ভাজি পেলাই মই ইয়া উঠাই ললো আৰু এতিয়া পিয়াজখিনি ভাজি আছো অকমান ডাৰ্ক ব্ৰাউন হোৱালৈকে মই ভাজিম পিয়াজখিনি এতিয়া মই ক্যাপসিকাম আৰু আলুখিনি দি দিছো দি অলপ সময় ভাজি থাকিম একেবাৰে ইজি ৰেচিপি হয় চিৰাৰ পোলাও পটককে হৈ যায় বনালে আৰু খাবলৈও বহুত টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰত বনাই আৰু কমেন্ট কৰিব কেনেকুৱা পালে চিৰাৰ পোলাও বনাই পেলাই আৰু বহুতে হয়তো জানে বনাব আৰু আপোনালোকে মই এনেকৈ বনাও আপোনালোকে কেনেকৈ বনাই সেইটো মোলে লিখিব এয়া মই ভাজি আছো মই ইয়াত অকমান হালধি আৰু অকমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছো আৰু অন্য একো মছলা মই ইয়াত ইউজ কৰা নাই এনেই ভাল লাগিব খাই পেলাই মোৰ এখিনি হৈ গৈছে প্ৰায় আলুখিনি সিজি গৈছে ক্যাপসিকামখিনিও সিজি গৈছে এতিয়া মই ইয়াত চিৰাখিনি দি দিম
আপোনালোকে গেছটো কমাই দিব চিৰাখিনি দি দিয়াৰ পিছত লাহে লাহে হৈ থাকিব এয়া কম সময়তে মোৰ চিৰাৰ পোলাও আৰু অকণমান থাকিলে ৰেডি হৈ যাব এয়া মই সেইকাৰণে দেখুৱাই দিছোঁ আপোনালোকে এনেকৈ ঘৰত আলহী আহিলেও পটককৈ বনাই দিব পাৰিব এয়া মোৰ এয়া চিৰাৰ পোলাও ৰেডি হৈ গ'ল মই এই ফ্ৰাই পেনটোতে আপোনালোকক ওপৰতে অলপ দেখুৱাই দিছোঁ মই নমাই পেলাই দেখুৱাম যদি আজি মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে আজিলৈ আহোঁ অন্য এটা ৰেচিপিত আকৌ লগ পাম এয়া মোৰ বনাই ৰেডি হৈ গ'ল মই নমাই পেলাই আপোনালোকক দেখুৱাই দিলোঁ চাওকচোন কিমান ধুনীয়া হৈছে আৰু সোনকালে বনাব পাৰি আলহী আহিলে আপোনালোকে পটককৈ এইটো বনাই পেলাই দিব পাৰিব বেছি সময় নালাগে যদি ভাল পাইছে আপোনালোকে কমেণ্টত ট্ৰাই কৰি মোলৈ কমেণ্টত লিখিব